তোমালোকে এই মধ্যম ৰমণী জননী নিধি কানলৈ কি ভাবিছা? এই জননী নিধি কানত এই মধ্যম নিধা গ্ৰহণ কৰাটো তোমালোকৰ নাৰীৰ পক্ষে ছুটি কৰিলে বিষয়। এই বৃন্দাবন দন্ত দানৱৰ আহ্বান গতিকে তোমালোকে কি ভাবিছে বৃন্দাবনত প্ৰৱেশ কৰিলা? কোৱা কোৱা নতুবা গকুলত কিবা অপায় অমংগল ঘটিছে? যদি সিও নহয় তেন্তে দৈত্য দানৱৰ পৰা ভয় পাই আমাক নিবলৈ বৃন্দাবনলৈ প্ৰৱেশ কৰিছিলা সেই বাটেৰে পুনৰ প্ৰস্থান কৰা।
Thank
এইকেইটা কোনপিনে গ'ল এইকেইটা খুলিব এইকেইটা